হাই ফ্ৰেণ্ডছ, নমস্কাৰ বন্ধুসকল। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি কোনো ধৰণৰ মটিভেশ্যনেল বা অন্য কথা লৈ অহা নাই। আজি এটা টপিকটো হৈছে সম্পূৰ্ণ কাৰেণ্ট। সেইটো হৈছে কি, ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচন। ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ'ব বুলি প্ৰায় নিশ্চিত হৈ পৰিছে দ্ৰৌপদী মুৰ্মু। দ্ৰৌপদী মুৰ্মু NDAৰ প্ৰাৰ্থী হিচাপে ইতিমধ্যে প্ৰক্ষেপিত হৈছে। And she will be most probably the next president of India. গতিকে তেওঁ যে ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ গৈ আছে, এই ক্ষেত্ৰত অহা 18 তাৰিখে যদি সেই সফলতা তেখেতে লাভ কৰে, তেনেহ'লে তেওঁ কেইবাটাও ইতিহাস গঢ়িব। She will write history. কি ধৰণেৰে? প্ৰথম কথা, ভাৰতৰ প্ৰথমগৰাকী মহিলা আদিবাসী ৰাষ্ট্ৰপতি হিচাপে তেখেত নিৰ্বাচিত হ'ব। দ্বিতীয় কথা, তেখেতে উৰিষ্যাৰ পৰা ৰাষ্ট্ৰপতি হিচাপে প্ৰথম মহিলা হিচাপে তেখেত আগবাঢ়ি যাব। তৃতীয় কথা, এগৰাকী নাৰী হিচাপে দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে তেখেত নিৰ্বাচিত হ'ব। গতিকে এই ক্ষেত্ৰত এটা কথা আমি জানিব লাগিব যে তেখেতৰ প্ৰতিদ্বন্দ্বী কোন। তেখেতৰ প্ৰতিদ্বন্দ্বী হৈছে যশৱন্ত সিনহা। এইটো এটা ডাঙৰ কাহিনী যে এসময়ৰ বিজেপিৰ বাঘা নেতা অটল বিহাৰী বাজপেয়ী চৰকাৰৰ এজন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহা, যি গোটেই জীৱনটো ভাৰতীয় জনতা পাৰ্টীতে পাৰ কৰিলে। পিছত 2018 চনত তেখেতে ভাৰতীয় জনতা পাৰ্টীৰ পৰা পদত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিলে। এতিয়া তৃণমূল কংগ্ৰেছৰ তেখেত এজন নেতা, আৰু তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিব বিৰোধীৰ প্ৰাৰ্থী হিচাপে দ্ৰৌপদী মুৰ্মুৰ। বা যিয়ে নহওক, বৰ্তমান ভাৰতৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট, চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক বা ষ্টেট গভৰ্ণমেণ্টেই হওক, যিমান চেণ্টাৰত লোকসভাত সংখ্যাগৰিষ্ঠতা আছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ NDAৰ নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ, আৰু একেধৰণেৰে ভাৰতৰ বহুকেইখন ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যাগৰিষ্ঠতা আছে, তেওঁলোকৰ চৰকাৰ চলি আছে। গতিকে যিটো ৰাষ্ট্ৰপতিৰ নিৰ্বাচন ছিংগল ট্ৰেন্সপাৰেণ্ট ভোটৰ জৰিয়তে, ট্ৰেন্সফাৰেবল ভোটৰ জৰিয়তে হয়, সেই নিৰ্বাচনত যে দ্ৰৌপদী মুৰ্মু জিকিব সেইটো প্ৰায় নিশ্চিত হৈ আছে। যদি কিবা খেলি মেলি নঘটে বা ৰাজনীতিৰ কথা ক'ব নোৱাৰি কেতিয়া কি হৈ যায়, কিন্তু আমি এতিয়া ধৰি লৈছোঁ যে 99.9% চিয়'ৰ দ্ৰৌপদী মুৰ্মু উইল বি নেক্সট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। দ্ৰৌপদী মুৰ্মুৰ জীৱনৰ বিষয়ে আহিছোঁ। তেখেতৰ জীৱনটো কি ধৰণে তেখেতে অতিবাহিত কৰিছে। তেখেত উৰিষ্যাৰ এখন ময়ূৰভঞ্জ জিলাৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰিছিলে, আৰু তেখেত সান্থালী ট্ৰাইবছৰ পৰা তেখেতে বিলং কৰে। কিন্তু তথাপিও তেখেত বহুত বেছি পিছপৰা শ্ৰেণীৰ বুলি ক'ব হ'লে অকণমান দিগদাৰ হয়। কিহৰ কাৰণে যে আৰ্থিকভাৱে বা সেই গাঁওখনত তেখেতসকলৰ অৱস্থা বৰ বেয়া নাছিলে। তেওঁৰ দেউতাক আৰু তেওঁৰ ককাক দুয়োজন গাঁওখনৰ মুৰব্বী আছিলে, আৰু পৰৱৰ্তী সময়ত তেখেতে শিক্ষা দীক্ষা গ্ৰহণ কৰি এগৰাকী ক্লাৰ্ক হিচাপে যোগদান কৰিছিলে, চাকৰি জীৱন আৰম্ভ কৰিছিলে। তাৰপিছত এখন কলেজৰ তেখেতে এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে যোগদান কৰে। কিন্তু তাৰ পিছৰ তেখেতৰ জীৱনটো বিভিন্ন ঘাত প্ৰতিঘাতেৰে ভৰা। জীৱনত বহুতখিনি তেখেতে দুখ ভোগ কৰিবলগীয়া হৈছে। তেখেতে বিয়া পাতে, বিয়া পতাৰ পিছত 3টি সন্তানৰ মাতৃ হয়। মাতৃ হোৱাৰ পিছত তেখেতৰ 2টা পুত্ৰ সন্তান আৰু এগৰাকী তেওঁৰ কন্যা আছিলে। সেই কন্যাগৰাকী এতিয়াও আছে। কিন্তু 2009 চনৰ পৰা 14 চনৰ ভিতৰৰ সময়খিনি তেখেতৰ জীৱনৰ কাৰণে সাংঘাতিক বিপদসংকুল, খুব যন্ত্ৰণাদায়ক সময়। এই সময়খিনিৰ মাজতে 2009 চনত তেখেতৰ এজন পুত্ৰক সন্দেহজনক অৱস্থাত মৃত্যুমুখত পৰা দেখিবলৈ পায়, আৰু তাৰপিছতে তেওঁ প্ৰায় ডিপ্ৰেশ্যনত গুচি যায়। 3 বছৰমান সময় তেখেতে বিভিন্ন ধৰণৰ চিকিৎসা গ্ৰহণ কৰি সুফল নাপায়। তেখেতে স্পিৰিচুৱেলিজমত অলপ বিশ্বাস কৰিবলৈ লাগে। প্ৰজাপতি ব্ৰহ্মকুমাৰী তেখেতে আশ্ৰয় লয়, আৰু নিজকে এক বেলেগ এটা পৰিধিৰ মাজলৈ, এটা পৰিমণ্ডলৰ মাজলৈ লৈ যায়, আৰু তাৰ পৰা উদ্ধাৰ প্ৰায় পাবলৈ আৰম্ভ কৰে। কিন্তু এই টুকুৰাতেই তেখেতৰ জীৱনৰ হাৰ্ডল শেষ হোৱা নাছিলে। তাৰ পাছতেই তেখেতৰ আনজন পুত্ৰ এটা এক্সিডেণ্টত ঢুকাই যায়, আৰু মানুহগৰাকীক, সেই মহিলাগৰাকীক, বিশেষ মহিলাগৰাকীক একেবাৰে ধ্বংস কৰি পেলায়। সিমানতে শেষ নহয়, এই সময়ছোৱাৰ মাজতে তেখেতৰ স্বামী হাৰ্ট এটেকত ঢুকায়, হাৰ্ট ডিজিজত ঢুকায়, আৰু তেওঁ অত্যন্ত মৰমৰ ভাতৃ আৰু মাতৃৰ বিয়োগ ঘটে। গতিকে 5জনকে ব্যক্তি, পৰিয়ালৰ আটাইতকৈ নিকট আত্মীয়ক তেখেতে হেৰুৱাবলগীয়া হৈছে, আৰু তাৰ মাজেৰে তেখেতে জীৱনটো অতিবাহিত কৰিছে। মাত্ৰ কন্যা এগৰাকী চাকৰিয়াল, তেখেতৰ সন্তান হিচাপে তেওঁ আছে, আৰু তেখেতৰ জীৱনত দুখৰ পৰিমাণ অত্যন্ত বেছি।
কিন্তু সেই দুখ সেই ঘাত প্ৰতিঘাতক তেখেতে অতিক্ৰম কৰি জীৱনৰ বাটত নিজৰ ইচ্ছা শক্তিকে সকলোতকৈ ডাঙৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি জীৱনৰ বাটত আগবাঢ়ি গৈছে আৰু আজি ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ দুৱাৰদলিত থিয় হৈছে। গতিকে বন্ধুসকল, এষাৰ কথা মই ক'ব বিচাৰোঁ যে জীৱনত সকলোৰে সমস্যা আছে। আমি সৰু সমস্যাক লৈ বিচলিত হৈ পৰোঁ, কিন্তু পৃথিৱীত যিসকল মহান মনীষীয়ে নিজৰ নাম ইতিহাসৰ পাতত লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে, তেওঁলোকে কিন্তু এনে ঘাত প্ৰতিঘাতবিলাকক অতিক্ৰম কৰিবলৈ শিকিছে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক মই ক'ব বিচাৰোঁ যে তেওঁলোকে জীৱনত কিবা এটা ৰোগ হ'ব পাৰে, পৰিয়ালত সমস্যাৰ সৃষ্টি হ'ব পাৰে, সেই বাধাখিনিক অতিক্ৰম কৰিবলৈ শিকিব লাগিব। এতিয়া আহোঁ দ্ৰৌপদী মুৰ্মুৰ পলিটিকেল কেৰিয়াৰৰ কথা। তেখেতে 1997 চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। তাৰপিছত তেখেত জিলাৰ পৰ্যায়ৰ এগৰাকী নেত্ৰী হিচাপে আগবাঢ়ি যায়, কাউন্সিলৰ হয়, আৰু তাৰপিছত তেখেত এছিষ্টেণ্ট চেয়াৰমেন বা ভাইচ চেয়াৰমেন হয় ডিষ্ট্ৰিক্টৰ। তাৰ পিছৰ পৰ্যায়ত তেখেতে উৰিষ্যাৰে এটা এছেম্বলি কনষ্টিটুৱেঞ্চিৰ পৰা তেখেত জিকি আহে বিধানসভালৈ। তেনেদৰে তেখেতে নিজৰ পলিটিকেল কেৰিয়াৰ আগবঢ়াই লৈ গৈ থাকে। তাৰপিছত বিভিন্ন সময়ত বিভিন্ন পদত তেখেতে অধিষ্ঠিত হৈ ভাৰতীয় জনতা পাৰ্টীৰ একেটা দলতে তেখেতে থাকি নিজৰ পলিটিকেল কেৰিয়াৰ গ্ৰ' কৰি গৈ থাকে। আৰু 2015 চনত তেখেতক প্ৰক্ষেপিত কৰা হয় ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে। সেই সময়লৈকে ঝাৰখণ্ডত বৰ ডাঙৰ কথা এটা আছিলে যে তেখেত নৱম ৰাজ্যপাল আছিলে। 8 নম্বৰজনলৈকে যিকেইজন গভৰ্ণৰ আছিলে, কোনেও নিজৰ 5 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিব পৰা নাছিলে বিভিন্ন কাৰণত। কিন্তু দ্ৰৌপদী মুৰ্মুৱে তাত দুটা কাম কৰিলে। প্ৰথম, তেখেতে এগৰাকী জনজাতীয় মহিলা হিচাপে প্ৰথম ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। দ্বিতীয়তে, ঝাৰখণ্ডৰ সেই সময়লৈকে 9জন ৰাজ্যপালৰ ভিতৰত কাৰ্যকাল সম্পূৰ্ণ কৰা, নিজৰ টেনিয়ৰ কমপ্লিট কৰা প্ৰথমগৰাকী ৰাজ্যপাল হিচাপে চিহ্নিত হয়। কিন্তু তেখেতে ৰাজ্যপাল হিচাপে এটা ৰাবাৰ ষ্টাম্প হৈ থকা নাছিলে। এখন বিল আহিছিলে, সেই বিলখনত কেবিনেটে তেখেতলৈ পঠিয়াইছিলে, যিহেতু ৰাজ্যপালৰ স্বাক্ষৰৰ প্ৰয়োজন হয়, ছিগনেচাৰৰ প্ৰয়োজন হয়। সেই বিলখন তেখেতে উভতাই পঠিয়াইছিলে, চহী নকৰিছিলে। তেখেতৰ যুক্তি এইটোৱে আছিলে যে এই বিলখন জনজাতীয় বা আদিবাসীসকলৰ স্বাৰ্থৰ পৰিপন্থী। ইট উইল এফেক্ট দ্য ইণ্টাৰেষ্ট অফ দ্য ট্ৰাইবেল পিপল। গতিকে তেখেতৰ সেই বস্তুটো মানি ল'বলৈ চৰকাৰ বাধ্য হৈছিলে, আৰু তেখেতৰ সেইটোৱেই দৃঢ়তা আছিলে, যিটো কথাৰ কাৰণে তেখেতক বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে। গতিকে দ্ৰৌপদী মুৰ্মু যিদিনাখন ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চিহ্নিত হৈছিলে, ডিক্লেয়াৰ কৰিছিলে বিজেপিয়ে বা NDA, তেতিয়া সকলোৱে বিভিন্নজনে বিভিন্ন কথা কৈছিলে। তেখেতৰ ছাপোৰ্টাৰসকলে বা NDAৰ সমৰ্থকসকলে, তেখেতৰ স্পোক্স পাৰ্চনসকলে কৈছিলে যে এইটো এটা নাৰী জাতিৰ উত্থান আৰু দলিত, শোষিত, নিষ্পেষিত যিসকল ব্যক্তি আছে ভাৰতবৰ্ষত, তেখেতসকলৰ উত্থানৰ এখন ইতিহাস লিখিবলৈ যোৱা হৈছে। গতিকে এইটো ভাৰতৰ কাৰণে এটা ভাল দিন। আনহাতে বিৰোধী পক্ষই ক'ব বিচাৰিছিলে যে বিজেপিয়ে এটা মাষ্টাৰ ষ্ট্ৰ'ক খেলিছোঁ বুলি ভাবিছে, আৰু যে জনজাতীয়সকলক নিজৰ পক্ষত নিজৰ ভোট বেংক হিচাপে ৰাখিবৰ বাবে তেওঁলোকে এনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে যিয়ে নহওক, এটা কথা কিন্তু সত্য যে দ্ৰৌপদী মুৰ্মু কোনো মাষ্টাৰ ষ্ট্ৰ'কৰ কাৰণে হোৱা নাই। দ্ৰৌপদী মুৰ্মুৰ নিজৰ দক্ষতা আছে, তেখেতৰ কোৱালিটি আছে, আৰু সেইকাৰণেই তেখেতে জীৱনৰ বিভিন্ন সময়ত এই কোৱালিটিখিনি তেখেতে প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে, আৰু তাৰ বাবে আজি তেখেত NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী। গতিকে এইখিনি কথাকে ক'লোঁ। প্ৰিয় বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, আৰু যদি লাগে এনেধৰণৰ ভিডিঅ' মই ইয়াৰ পিছত মাজে মাজে আপোনালোকলৈ আনি থাকিম। ধন্যবাদ, বাই বাই।